Hello everyone, আৰু এটা নতুন ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। যেহেতুকে এতিয়া আমৰ বতৰ, আমি আম খাবলৈ বুলি বৌহঁতৰ ঘৰলৈ বুলি ওলাই আহিলো। এতিয়া আম ছিঙি ললো, তাৰ পিছত আৰু এতিয়া জামুকো দুটামান পালো, তাকে খাওঁ বুলি ছিঙি ললো। ইফালে বৌৱে আম পাৰি আছে। এতিয়া আমখিনি ধুই ধুনীয়াকৈ ৰুকি খাম। আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ ভিডিঅ'টো। এই পাত নাই নহয়, লাও পাততে খাইছোঁ আৰু খাই আছোঁ। আৰু ঘৰলৈ আম কেইটামান লৈ আনিলোঁ। আমৰ এতিয়া বেলেগ এটা ৰেচিপি আপোনালোককো দেখাওঁ। পকৰি বনাম। এইফালে ময়দা, তাৰপিছত পিঁয়াজ, নিমখ, সোৱাদ অনুসৰি আম কেইটামান ৰুকি ল'লোঁ। তাৰপিছত জলকীয়া দিছোঁ, তাৰপিছত আৰু পদিনা। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াত কোনো ধৰণৰ পানী দিয়া নাই হোৱা। আমত যিহেতুকে পানী নিজে ওলায়ে আমৰ ৰস, তাকে এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈ আছোঁ। এতিয়া ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া ফাইনেলি হৈ গ'ল। ধুনীয়াকৈ সজাই লৈছোঁ। তাৰপিছত এতিয়া এটা খাই চাম কেনেকুৱা লাগে, আৰু আপোনালোকে কেনেকুৱা পালে জনাব প্লিজ। খাবলৈতো বহুত টেষ্টি আছিলে। চাওকচোন, অলপ টেঙা টেঙা ভাৱ।